নমস্কাৰ, এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ ভাল পাব। এই চাওক আমাৰ সৰিয়হতলীৰ এক মনোৰম দৃশ্য। এই সৰিয়হতলী আমি খেতি কৰোঁতেই হাবি কাটোতে কিছুমান ভিডিঅ' ক্লিপ লৈছিলোঁ। ব'লকচোন চাওঁ আৰু আশা কৰোঁ সকলোৱে ভাল পাব। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ সৰিয়হনিৰ কাষতে এখন সৰু নৈ। ব'লক এতিয়া আমি সৰিয়হনিৰ তলীলৈ যাওঁ। মোৰ বন্ধু এজনে কয়, প্ৰতিজন ব্যক্তিকে ভগৱানে দিওঁ দিওঁকৈ থাকে, কিন্তু নিজৰ অৱহেলাৰ বাবেহে একো দিব নোৱাৰে। সেইবাবে এইবাৰ আমি সৰিয়হ খেতি কৰিবলৈ লৈছোঁ। আমি পথাৰত হাবি কাটিবলৈ আহিছোঁ। হাবি কাটিবলৈ আহোঁতে আমি খাবলৈ কল, ৰুটি লৈ আহিছোঁ, টিফিনত ভাত। চাওক ডাঙৰ এখন হাবিৰ আমি ভাঙি আছোঁ সৰিয়হ খেতি কৰিবৰ বাবে। কিছুমান মুকলি মাটিও আছে। এইবাৰ আমি এই হাবিখিনি নতুনকৈ ভাঙিছোঁ। এইপিনে চাওক চাৰিওকাষে হাবি। এই হাবিবোৰ জ্বলাই হাল বোৱা হ'ব। হাল বোৱাৰ পিছত আমি হাবিবোৰ লাহে লাহে জ্বলাই আছোঁ। জ্বলাই শেষ হোৱাৰ পিছত মাটিডৰা হাল বাই এনেকুৱা কৰিলোঁ। আৰু কাষত কিছুমান এইখিনি সৰিয়হ ছটিওৱা হৈছে। কাষত কিছুমান হাবি ভাঙি থকা হৈছে। এয়া আমি হাবি ভাঙি আছোঁ। এয়া মুকলি, এয়া হাবি ভাঙি থকা হৈছে। আৰু সৰিয়হ অলপ ছটিওৱাৰ পিছত আমি মিনি ট্ৰেক্টৰ চলাই সৰিয়হনি তলিত হাল বাই দিছোঁ, যাতে ৰ'দৰ পৰা সৰিয়হবোৰ শুকাই নাযায় আৰু অতি সোনকালে গজি উঠে। আৰু এয়া সৰিয়হ ছটিওৱাৰ পিছত এখন মিনি ট্ৰেক্টৰ লগোৱা হৈছে। কিছুদিনৰ পিছত সৰিয়হডৰা আকৌ লাহে লাহে সৰিয়হডৰা খাব পৰা হৈছে। লাহে লাহে দুই এডৰা চুপহি মেলিছে আৰু এটা মনোৰম দৃশ্য। সৰিয়হবোৰ কেনে হৈছে জনাব। বৰ্তমান এইবোৰ সৰিয়হ ফুলিছে আৰু আমাৰ সৰিয়হনিৰ কাষতে এটা সুন্দৰ টঙি আছে। ব'লকচোন আমি এবাৰ টঙিটো চাওঁ। এয়া প্ৰতিজন খেতিয়কে ভাগৰুৱা হোৱাৰ পিছত এই টঙিটোতে জিৰণি লয়। আৰু লাহে লাহে এতিয়া বৰ্তমানৰ পৰিৱেশ চাওক, সৰিয়হবোৰ লাহে লাহে ফুলিছে। প্ৰতিজন খেতিয়কৰ কষ্টৰ ফল। এয়া সৰিয়হবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। এক মনোৰম প্ৰাকৃতিক দৃশ্য। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু সৰিয়হ খেতি কেনে হৈছে প্লিজ কমেণ্ট কৰি জনাব। আপুনি যদি ভিডিঅ'টো নতুনকৈ চাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। মোৰ লগৰজনে কোৱাৰ দৰে আকৌ কওঁ, ভগৱানৰ ওপৰত বিশ্বাস নাৰাখি নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। ভগৱানে এদিন নহয় এদিন নিশ্চয় সফল কৰিব বা